सेथि खोलोबनि लकसभा बिसायख'थिया 19 एप्रिल खालि जागोन। बेबादिनो बिटिआर ओनसोलनि 1 नं क'क्राझार लकसभा बियाबाव राजखान्थियारि हान्जाफोरा गावबा गावनि हान्जाखौ गोख्रोंनिफ्राय गोख्रों खालामनो नाजानायजों लोगोसे बिसायख'थियारि फोसावदिंनाया नोजोर बोथाव जादों। मख'जाथाव बाथ्रादि बिटिआर हालामनि मोननै गोख्रों राजखान्थियारि हान्जा इउपिपिएल आरो बिपिएफजों लोगोसे कंग्रेस हान्जानि बिजाथि गर्जन मुसाहारि बिथाङाबो बिसायख'थियारि फोसावदिंनायजों लोगोसे रायजोफोरनि गेजेराव हाबसननायखौ नुनो मोन्दों। बेबादि समावनो 1 नं क'क्राझार लकसभा बियाबनि बिजाथि गर्जन मुसाहारि बिथाङा फकिराग्रामाव कंग्रेस हान्जानि गागि दैदेनगिरि आब्दुल बारेकनि न'आव थांनानै बिथांनि बिमानो मान होयो आरो बोर लायो। गुबुन फारसेथिं बे हाबाफारियाव गर्जन मुसाहारि बिथांजों लोगोसे कंग्रेस हान्जानि गुबुन गुबुन दैदेनगिरिफोराबो बाहागो लानानै खौरां बिजोङाव ओरैबादि बुङो। ইতিমধ্যে আপনি কোকরাঝার সমষ্টিটোৰ বিভিন্ন ঠাইত ঘূৰি কেনেকুৱা ৰাইজৰ সঁহাৰি কি পাই আছে? ইতিমধ্যে আপোনালোকে জানেই যে কোকৰাঝাৰ যোৱা 15 বছৰ আমাৰ যিখিনি কৰ্মী আছিলে সকলোৱে কৰ্মী ভাগ ভাগ হৈ আছিলে আৰু এই যোৱা 2 বছৰৰ আমাৰ কণ্টিনিউৱাছ প্ৰচেছত আমি গোটেই কৰ্মীখিনিক আমি এক কৰিছোঁ। অকল কোকৰাঝাৰ বুলি নহয়, BTC এৰিয়াৰ গোটেইখিনি কৰ্মীক আমি এক কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু সেইকাৰণে গৰ্জন ডাঙৰীয়াক টিকটো দিয়া হৈছিল। কাৰণ ইয়াৰ আগতো আপোনালোকে জানেই যে কংগ্ৰেছে যদিও টিকট দিছিলে কিন্তু কিছুমান টেকনিকেল কাৰণত সেইবিলাক হৈ উঠা নাছিলে। কিন্তু এইবাৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰ সমষ্টিত খুব গুৰুত্বপূৰ্ণভাৱে আমাক লাগি থকা হৈছে আৰু ৰুট লেভেলত আমি বহুত কাম কৰিছোঁ, যাৰ কাৰণে কোকৰাঝাৰৰ কেণ্ডিডেট এতিয়া খুব ষ্ট্ৰং কেণ্ডিডেট হৈ আছে। এতিয়া ইউপিপিএল, বিপিএফ আৰু কংগ্ৰেছৰ মাজতে সাধাৰণতে কি হ'ব, কাৰণ হীৰা-বৰণীয়া এতিয়া নাই, আমাৰ ফিল্ডত নাই বুলিয়ে ধৰি ল'লোঁ। গতিকে আমাৰ তিনিটা দলৰ মাজত খুব কি হ'ব, কণ্টেষ্ট হ'ব আৰু গৰ্জন ডাঙৰীয়াই এই কণ্টেষ্টৰ পৰা ওলাই আহিব বুলি আমাৰ দৃঢ় বিশ্বাস। কাৰণ প্ৰথম কাৰণটোৱে হ'ল যে BTADৰ এৰিয়াৰ বা কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিভিন্ন জনগোষ্ঠীয়ে মিলাপ্ৰীতিৰে থাকিব খুজিছে। আগৰ যিমান গণ্ডগোল হৈছে সকলোৱে জানে, পঢ়া শুনাৰ পৰা আদি কৰি ইকনমিক কণ্ডিশ্যন কেনেকুৱা অৱস্থা হৈ গৈছিল, এইখিনি মানুহে সকলোৱে শিক্ষিত মানুহে বুজি উঠিছে আৰু মানুহে বুজিছে যে সংঘৰ্ষ হৈ থাকিলে মানুহৰ মনটো বেয়া হৈ থাকে, উন্নতি নহয়, ডেভেলপমেণ্টৰ কামবিলাক ৰৈ যায়। গতিকে সেইকাৰণে কংগ্ৰেছ যিহেতু এটা সুকীয়া জনগোষ্ঠীক লৈ পেলাই কংগ্ৰেছ দল নহয়, কংগ্ৰেছ দল হ'ল প্ৰতিটো জনগোষ্ঠীৰ কল্যাণৰ কাৰণে কাম কৰে আৰু প্ৰতিটো জনগোষ্ঠীয়ে হ'ল কোকৰাঝাৰ লোকসভা সমষ্টিত আছে। আৰু অলপ নহয়, প্ৰায় ধৰক 10%, 15%, 13% এনেকৈ কৰি মানুহৰ জনগোষ্ঠীখিনি আছে। গতিকে বৃহৎ জনগোষ্ঠী ইয়াত আছে। গতিকে এই জনগোষ্ঠী সকলোৱে মিলাপ্ৰীতিৰে থাকিব খুজিছে আৰু মিলাপ্ৰীতিকে থাকিলেই মানুহে ৰাইজে এইটোৱে বিচাৰে যে কংগ্ৰেছৰ হাত মজবুত কৰিব লাগিব। কাৰণ কংগ্ৰেছৰ হাত মজবুত কৰিলে ডেম'ক্ৰেটিকভাৱে কাম কৰিব পাৰিব। আপোনালোকে জানেই যে এতিয়া আমাৰ একাউণ্টছ ফ্ৰিজ কৰি দিছে। আমাৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকক এতিয়া AICCৰ পৰা হওক, APCCৰ পৰা আমি ধন দিব পৰা নাই। সেইকাৰণে ৰাইজে আৰু বেছি উৎসাহিত হৈছে, আমাক ধন নালাগে, আমাক ভাল মানুহ লাগে। এতিয়া গৰ্জন ডাঙৰীয়া আপোনালোকে নিজে দেখিছে যে UPPL নহয়, BPFৰ প্ৰাৰ্থী নহয়, তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী। গতিকে ধনৰ টপলা লৈ ঘূৰি থকা নাই, আমি সকলোৱে মনেদি ঘূৰি আহিছোঁ, মানুহক বুজাব চেষ্টা কৰিছোঁ আপোনালোকে কংগ্ৰেছক ভোট দিয়ক। আপোনালোকৰ যি উন্নতি সাধন হোৱা নাই, যিখিনি ৰৈ গৈছে সেইখিনি আমি কাম কৰাৰ কাৰণে প্ৰস্তুত আছোঁ। আৰু কংগ্ৰেছ গভমেণ্ট যদি দিল্লীত হয়, নিশ্চয় আপোনালোকে জানেই যে BTC, BAC এইবিলাকতো কংগ্ৰেছৰ সময়তে হৈছিলে। গতিকে কংগ্ৰেছে চিন্তা কৰি পেলাই কাম কৰিছিলে। গতিকে আচলতে এই গোটেই বস্তুটো কংগ্ৰেছৰ দ্বাৰাই ডেভেলপমেণ্ট হ'ব। গতিকে এইখিনিয়ে আমি ক'ব খুজিছোঁ। বাৰ্তা কঢ়িয়াই আনক, যিটো সময়ত বিজেপি চৰকাৰৰ নেতৃত্বত সাম্প্ৰদায়িক দিশ বাষ্প সমাজবিলাকলৈ বিয়পাই দিছে, সেইবিলাকৰ পৰা পৰিত্ৰাণ পাই যাতে আমি শংকৰ ৰাজনৰ এখন নতুন দেশ গঠন কৰিব পাৰোঁ, সেই প্ৰয়াসেৰে আমি সকলোলৈ আহ্বান জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকৰ মিডিয়াসকলৰ পৰা আমি সহযোগিতা বিচাৰিছোঁ। কোকৰাঝাৰ জিলাৰ ইনচাৰ্জ হিচাপে আপুনি কি ক'ব বিচাৰে যে কোকৰাঝাৰ জিলাত কংগ্ৰেছ কিমান দূৰ শক্তিশালী হৈছে? চাওক, কোকৰাঝাৰ জিলাত কংগ্ৰেছ আগতো শক্তিশালী আছিল, কিন্তু এলায়েন্সৰ কাৰণে, BPFৰ লগত এলায়েন্স হোৱাৰ কাৰণে আমাৰ মাজতে 15 বছৰকাল অলপ কৰ্মীসকল নিষ্ক্ৰিয় হৈ আছিল। কিন্তু এতিয়া আকৌ পুনৰ্দমে আগবাঢ়িছে। তাৰ কাৰণ এটাই, BTADবাসীয়ে বুজিছে যে এই BTADৰ যি উন্নয়ন সেইখিনি কংগ্ৰেছ চৰকাৰৰ দিনতে হৈছে আৰু BTADৰ উন্নয়ন সাধিবলৈ যে কংগ্ৰেছ চৰকাৰৰ বাহিৰে বেলেগ উপায় নাই, সেইটো BTADবাসীয়ে বুজিছে। কাৰণ বিজেপিয়ে BTADবাসীক ডিভাইড কৰিব ওলাইছে, ভাগ কৰি শাসন চলাব বিচাৰিছে আৰু এই ভাগ শাসন BTADবাসীয়ে কেতিয়াও মানি নলয় আৰু তাৰ পৰিত্ৰাণ পাবলৈ সকলে
একেমুখে কংগ্ৰেছ চৰকাৰৰ ফালে আগবাঢ়ি আহিছে আৰু এইবাৰ বিপুল ভোটত আমাৰ ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী জয়যুক্ত কৰে। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो। 9, 10.